ছোৱালীয়ে দুইজনে উঠালোঁ গৈ চিঞৰ বাখৰ কৰি আছিলে। তাৰপাছত মই দৌৰি গৈছোঁ চাবৰ কাৰণে। তাৰপিছত কেঁচুৱাটো কান্দি আছিলে। এই কেঁচুৱাটো কান্দি থাকোঁতে মই তাৰ পৰা কোচত ল'লোঁ। কোচত লৈ থাকোঁতে ই ক'লে দিদি মই বুঢ়ীটোক মাৰি পেলালোঁ বুলি কৈ আছিলে। তাৰপিছত কি হ'ল আজিৰ পৰা খতম কৰিলোঁ আৰু নাই আৰু বুঢ়ী নাই আৰু বুলি ক'লে। মই বিচাৰি আছোঁ বিচাৰি পোৱা নাই। এই ধানৰ চুকতে পেলাই থৈ দিছে। ধানৰ মুঠি আছে নহয়, বুঢ়ীজনী ধানৰ ভিতৰত থৈছে। তাৰপিছত মাতি উঠালোঁ, নাই একদম পূৰা মুখটো মেলি পিনে অকণমান উশাহ আছিল আৰু মুখৰ পৰা উশাহটো গ'ল। ডিঙি চেপি দিছে। ডিঙি চেপিছে, ডাইৰেক্ট ডিঙি চেপি দিছে। নিজে মাৰি নিজে কৈছে মই ডিঙি চেপি মৰালোঁ বুলি কৈছে। মানে গাখীৰ ল'ৰাটোৰ কাৰণে গাখীৰ লৈছিলে খুৱাবৰ কাৰণে, গৰম গাখীৰ। ভাইটিয়ে ক'লে মানে মা গাখীৰ খুৱাবি ল'ৰাটোক লৈ পিনি গৰম কৰি লৈ যা, ল'ৰাটো কান্দি আছে বুলি ক'লে। গাখীৰটো লৈ খুৱাবলৈ লওঁতেই বাতিত লৈ পিনি বহিছে, তাত খোৱাতে মানে ধৰি পিনি পূৰা ডিঙি চেপিলে আৰু ইয়াক। বুঢ়ীটো কিমান বয়স আছে? বুঢ়ীটো 80 বছৰ। 80 বছৰ। আপোনাৰ বোৱাৰীজনী 30 বছৰ হৈছে। 30। তাৰ অলপ মানসিকভাৱে কি বেয়া নেকি? ই আছিলে আগতো পগলা হৈ আছিলে, মাথা বিনটো বেয়া। কেনেকুৱাকৈ বেয়াকৈ মাৰিলে আমাৰো মানে অলপমান দুখ লাগিলে। সেইটো কাৰণে মানে আমি ৰাইজে চবে কিবা কৰি ঘটনাখিনি 10টা বজাত। মানুহ আছিলে নেকি? মই আছিলোঁ ঘৰত, কিন্তু তাৰ ঘৰত কোনেও নাছিলে। তাৰ ঘৰত মানে কোনেও নাই। মতাটো মানে ক'ৰবাত ওলাই গৈছে, ছোৱালীটো স্কুল গৈছে। তাৰপিছত ল'ৰাটো কান্দি আছে। চিঞৰ বাখৰ কৰোঁতে মানে এইটো ঘৰৰ ডাঙৰ বোৱাৰীটো ওলাই গ'ল আৰু দুজনে যাই কিনি পিছত মানে চাইছে বুঢ়ীটোক মাৰি কিনি ধানৰ চিপাত পেলাই থৈ দিছে। নাই, মতাটো নাই। মতাটো কৈ গৈছে মানে মাকক কৈ গৈছে, মা ল'ৰাটো কান্দিলে গাখীৰটো অলপ খুৱাই দিব। গাখীৰ নোখোৱাই মানে পাগলীজনী গাখীৰ নোখোৱাই। তেতিয়া গাখীৰ খুৱাব যাওঁতে মানে ডিঙি চেপি মানে পূৰা চেচ কৰি দিলে। মাৰি কিনি একদম ধানৰ তলত পেলাই থৈ দিলে। সিহঁতে দুইজনে যাই কিনি লৈ উঠাই আনিলে আৰু উঠাই ডাঙৰ ঘৰত লৈ আহিলে। ইমানেই ঘটনা। মই দেখা মতে শুনা মতে মানে এনেকৈ ৰাতিপুৱা ল'ৰাটোৱে কৈ পিনি যায় মাকক গাখীৰ খুৱাবলৈ। মোৰ মনটো বহুত দুখ লাগি আছে। তাৰপিছত মাকে লৈ গৈছে গৰম গাখীৰ বা ঠাণ্ডা কৰি লৈ গৈছে। তাৰ সৰু বোৱাৰীয়ে তাক ডিঙি চেপা মাৰি পিনি ধানৰ তলত সুমিয়াই থৈছে। মই এনেকৈ 10 বাজি টাইমতে মই 9 বাজিত শুনি পাইছোঁ ফোনত এনেকৈ কৈছে। তেতিয়া আহি পিনি কওঁতে এনেকৈ পুলিচক তেতিয়া খবৰা খবৰি কৰিব দিলোঁ। তেতিয়া পুলিচে আহি পিনি এতিয়া লৈ গৈছে বোলে। মই ইমানেই পুলিচে লৈ গৈছে হয়। তাৰপিছত এতিয়ালৈকে আহি পোৱা নাই। এতিয়া ক'ত লৈ গৈছে পুলিচে মই নাজানো। এনে মানুহজনী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল নেকি? না, মানুহজনী অলপ মাথা গৰম আছিলে আগৰ পিছে, কিন্তু ইউজ কৰি আছিলে, দৱাই পানী চব আনিছিলে। কিন্তু এতিয়া আমিতো চকুত ভাল বুলি ভাবোঁ, কিন্তু তাৰ মনত যে কি আছে সেইটো মই নাজানো। মই ইমানতে সমাপ্ত কৰিম। ধুনীয়াকৈ কৈছে, ইমান ধুনীয়াকৈ কৈছে।